সকলোকে নতুন বছৰ সকলোকে নতুন বছৰৰ বহুত বহুত শুভকামনা জনালোঁ নতুন বছৰ নতুন আৰু এটা নতুন কাম হাতত লৈছোঁ আশা কৰোঁ সকলোৱে বছৰটো ভালে কুশলে যাওক আৰু নতুন কামটো হৈছে এইটো মই কৰি থকা আজি প্ৰায় 6-7 মাহে হ'ল আৰু এতিয়া নতুনকৈ কাম আকৌ কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ গতিকে আপোনালোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ বিচাৰিলোঁ আশা কৰোঁ মোক সকলোৱে সহায় সহযোগিতা আশীৰ্বাদ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ফেচবুকত চাই তেনেহলে পেজখন ফলো কৰি ৰাখিব গতিকে বলক দেৰি নকৰি মই আজি হাতে বনোৱাৰ কেইজনমান মেখেলা চাদৰ আনিছোঁ আপোনালোকক দেখাওঁ যদি আপোনালোকৰ পছন্দ হৈছে তেনেহলে ল'ব পাৰিব ফোন যোগে WhatsApp নাম্বাৰ দি দিম WhatsAppত আপোনালোকে কন্টেক্ট কৰিব পাৰিব আৰু মই এনেদৰে ধুনীয়া ধুনীয়া মেখেলা চাদৰ ফেব্ৰিক কৰোঁ চিলাই কৰোঁ এমব্ৰয়ডাৰী কৰোঁ আৰু ৰেডিমেড কাপোৰ মোৰ ওচৰত পাব গতিকে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধুনীয়া ধুনীয়া কালেকচন চাবৰ বাবে তেন্তে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ এযোৰ মেৰুন কালাৰৰ কাপোৰ মই ফেব্ৰিক কৰিছিলোঁ এযোৰ দেখিব পাইছে ইয়াত ধুনীয়াকৈ পাৰি লগোৱা হৈছে এখন হৈছে চাদৰ এখন হৈছে চাদৰ এখন হৈছে চাদৰ আসলত এনেকৈ 3টা লাইন কৰা আছে ফুলটো আৰু সাইডত ধুনীয়াকৈ এন্দৰে কৰা আছে আৰু এইখন কটন চাদৰ ইয়াৰ ব্লাউজ পিস নাথাকে গতিকে মেখেলা আৰু চাদৰে পাব চাদৰ সম্পূৰ্ণ ৰেডি আছে আৰু অনলি খালি মেখেলাখন চিলাব লাগিব যদি আপোনালোকে কয় জুনে লব বিচাৰ যদি কয় তেতে মেখেলাখনো চিলাই দিয়া হ'ব এইখন হৈছে মেখেলাখন নেক্সট মই আৰু কেইজনমান কাপোৰ আনিছো মই আপোনালোকক উঠি দেখাইছো এযোৰ কাপোৰ অৰেঞ্জ কালাৰত কৰিছিলোঁ এই ডিজাইনটো হয়তো ফেচবুকত আপোনালোকে দেখিব পাইছে ডিজাইনটো সাইডত এনেদৰে কৰা আছে গোটে সাইডৰ পটিটো পাৰিটো দিয়া হৈছে এনেদৰে ফেব্ৰিক কৰা হৈছে চাদৰখন দহি বটা নাই কাৰোবাক যদি লাগে কন্টেক্ট কৰিব ধুনীয়াকৈ দহি বটি দিয়া হ'ব মাত্ৰ 500 টকাত পাব এই কাপোৰযোৰ ব্লাউজ মেখেলা অলৰেডি চিলোৱা আছে ফলছ লগাই আৰু চাদৰখন এনেকৈ আছে এনেদৰে আছে চাদৰখন ডাঙৰ ফুল এনেকৈ এটা আছে আৰু সৰু সৰুবোৰ এনেকৈ দিয়া আছে নেক্সট এযোৰ আছে পিংক কালাৰত এখন আছে মেখেলা এখন হৈছে মেখেলা আৰু এখন আছে চাদৰ আসলত এনেদৰে 3টা ফুল 5টা ফুল দিয়া হৈছে এনেকা ডাঙৰ ডাঙৰ ফুল আৰু ইয়াত চুমকি দিয়া হৈছে সম্পূৰ্ণ ফেব্ৰিক কৰা কাপোৰ হয় আৰু সাইডত এনেদৰে ৰিবনৰ এটা পাৰিটো এনেকৈ লেয়াৰলেছ টাইপৰ এনেকৈ লগাই দিয়া হৈছে ৰিবনৰ আৰু দহি কৰা আছে আৰু চাদৰখন এনেকৈ পিন্ধিব পাৰিব আৰু বস্তুটো জাপি কিনিও এই বস্তুটো এনেকৈ ওলাই কিনে পিন্ধিব পাৰিব এনেদৰে পিন্ধিব পাৰিব এযোৰ কাপোৰ মাত্ৰ 600 টকাত পাব এযোৰ কাপোৰ কটনত আছে এইযোৰতকৈ ইয়াৰ কাপোৰৰ মেটেৰিয়েলটো অকমান ভাল এই কাপোৰযোৰ অকমান দাম পৰিব ইয়াৰো মেখেলা চিলোৱা আছে এনেকৈ আৰু চাদৰখন হৈছে এখন চাদৰখন সম্পূৰ্ণ কৰি হৈ গ'ল খালি ইয়াত দহিটো নাই কৰা কাৰোবাক যদি লাগে কন্টেক্ট কৰিব ধুনীয়াকৈ দহিটো কৰি দিয়া হ'ব
আৰু সাইডত এনেদৰে ধুনীয়াকৈ এটা পাৰি টাইপত লেছ আৰু ফেব্ৰিকেৰে কাম কৰিছোঁ আৰু গোটেই চাদৰখনত মাজত এনেদৰে সৰু সৰু লেছ লগোৱা হৈছে আৰু এনেদৰে ফেব্ৰিকৰ সৈতে ডিজাইন কৰা হৈছে এনেদৰে ডিজাইন কৰা হৈছে এই কাপোৰযোৰ যদি কাৰোবাক লাগে কমেন্ট কৰিব ইয়াৰ দাম পৰিব অকনমান মই দামটো ইয়াতে কৈ নিদু আপোনালোকে কমেন্ট কৰিব মই ধুনীয়াকৈ আপোনালোকক দি দিম কাপোৰ সম্পূৰ্ণ ৰেডি টু ওয়্যাৰ পাব ইয়াৰ লগত ব্লাউজ পিছো আছে আৰু দুযোৰ কাপোৰ আছিলে মোৰ ওচৰত ষ্টক এই দুযোৰ হ'ল কেঁচাপাত কটনত হয় মিচিং জোৰা কাপোৰ আছিলে মই অকনমান খুলি দেখাইছো যদি আপোনালোকৰ কাৰোবাৰ ভাল লাগে তেনেহলে যোগাযোগ কৰিব পাৰিব এখন আছে মেখেলাখন ডিজাইনটো দেখিব পাইছেনে কাপোৰটো খুব ধুনীয়া কোমল কাপোৰ হয় তো এস কালাৰ হ'ব সকে কালাৰটো খুব ধুনীয়া হয় কালাৰটো আৰু মিচিং ডিজাইনত আৰু জিনে লব কাপোৰটো পিন্ধি কিনে খুব আৰাম পাব আৰু এটো আছে ব্লাউজ পিসটো ইয়াৰ এটো হ'ল ইয়াৰ ব্লাউজ পিসটো আৰু এখন হ'ল মেখেলা এখন মেখেলা আৰু এখন হ'ব চাদৰখন ইয়াৰ চাদৰখনত পাৰি সম্পূৰ্ণ ফিক্স আছে চাদৰখন দেখিব পাইছে চাদৰখনৰ সম্পূৰ্ণ পাৰিটো এনেকৈ ফিক্স আছে ফিক্স পাৰি হয় আৰু আসলটো হৈ গ'ল এনেকুৱা আসলটো এনেকুৱা আৰু গোটেই চাদৰখনৰ মাজত সৰু সৰু এনেকৈ বুটা আছে মই মেনি দেখাই দিছো গোটেই চাদৰখন এনেদৰে বুটা আছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1050 শিপিং ফ্ৰী হ'ব কাৰোবাৰ যদি পছন্দ হৈছে তেনেহলে যোগাযোগ কৰিব সেম ডিজাইনৰ আৰু এযোৰ কাপোৰ আছে এযোৰ হৈছে নীলা ৰঙৰ ৰয়েল ব্লু কালাৰৰ কালাৰটো খুব মৰম লগা আপোনালোকে দেখিবলৈ কেনেকুৱা পাইছে মই গম পোৱা নাই বাৰু ইয়াতে তো ভালে লাগিছে এটো চাব পাৰে ৰয়েল ব্লু কালাৰত আছে খুব ধুনীয়া এটা কালাৰ হয় মৰম লগা কালাৰ এখন হৈছে মেখেলাখন আৰু এটো হৈছে ব্লাউজ পিসত এন্দৰে এটা পাই থাকিব এটো ব্লাউজ পিস আৰু এখন হৈছে চাদৰখন চাদৰখন সম্পূৰ্ণ এনেকৈ থাকিব সাইডত পাৰিটো ধুনীয়া কৰা আছে চাদৰখনত আৰু মাজত এনেকুৱা সৰু সৰু বুটা আছে খুব ধুনীয়া চাদৰ হয় আপোনালোকে লৈ খুব আৰাম পাব কাপোৰযোৰ যদি কাৰোবাৰ পছন্দ হৈছে তেনেহলে মোৰ লগত কন্টাক্ট কৰিব পাৰিব শিপিং ফ্ৰী হ'ব আৰু ডিটিডিসি কুৰিয়াৰ যোগে পঠাম আৰু অনলাইন পেমেন্ট হ'ব ডেসক্ৰিপচনত মই নম্বৰটো দি দিম আপোনালোকে যোগাযোগ কৰিব পাৰিব এই কাপোৰ তেনেহলে আজিলৈ আহিছো আৰু ধুনীয়া ধুনীয়া কাপোৰ আছে মই আপোনালোকক দেখাম বেছি কৈ থাকে ভিডিওটো দীঘল হ'ব তেনে আজিলৈ আহিছো বাই আৰু সকলোকে পুনৰবাৰ নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনালোঁ